নমস্কাৰ। আজি মই নৱজাতক শিশুক প্ৰথম এক মাহ কেনেকৈ গা ধুৱাব লাগে সেই বিষয়ে ক'ম। প্ৰথমতে আমি জানিম যে নৱজাতক শিশুক কেতিয়া গা ধুৱাব লাগে। নৱজাতক শিশুৰ যিডাল নাড়ী থাকে সেই নাড়ীডাল যেতিয়ালৈকে পেটত লাগি থাকে তেতিয়ালৈকে আমি শিশুৰ গাটো স্পঞ্জিং কৰি দিব লাগে। আৰু যেতিয়া কৰ্ডটো আম্বিলিকেল কৰ্ড বা নাড়ীডাল পৰি যায় তেতিয়া আমি শিশুটিক গা ধুৱাব পাৰোঁ। নাড়ীডাল থকালৈকে আমি স্পঞ্জ বাদ দিব লাগিব। স্পঞ্জ বাদ দিওঁতে আমি কাপোৰ এডোখৰ তিয়াই পেলাই শিশুৰ গাটো মুচি দিব পাৰোঁ। দ্বিতীয়তে শিশুক গা ধুৱাওঁতে সদায় কুহুমীয়া গৰম পানীৰে গা ধুৱাব লাগে। পানীৰ টেম্পাৰেচাৰটো কেনেকুৱা হ'ব সেইটো জানিবৰ এটা পদ্ধতি আছে। সেইটো হ'ল যে আপুনি যেতিয়া শিশুটিক গা ধুৱাব আপুনি যিটো পানী ল'ব সেই পানীৰ উষ্ণতাটো আপোনাৰ এলবৰে বা কিলাকুটিৰে চাব লাগিব। আপুনি এলবৰে যেতিয়া পানীত ডুবাই দিব, আপোনাৰ এলবটো পানীত ডুবাই দিব। আপোনাৰ এলবটো পানীত ডুবাই দিয়াৰ পিছত আপুনি যদি খুব বেছি গৰম অনুভৱ কৰে তেনেহ'লে সেই পানী শিশুটিৰ কাৰণে বহুত বেছি গৰম হ'ব আৰু সেই পানী আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। আকৌ আপোনাৰ এলব ডুবাই দিয়াৰ পিছত আপুনি যদি বহুত বেছি ঠাণ্ডা অনুভৱ কৰে তেনেহ'লে সেই পানীও আপোনাৰ শিশুটিৰ বাবে অতি ঠাণ্ডা হ'ব। চ' সেই পানীও আপুনি ইউজ কৰিব নোৱাৰে। গতিকে আপোনাৰ এলব সোমাই দিয়াৰ পিছত আপুনি যদি কুহুমীয়া গৰম অনুভৱ কৰে, ইমান বেছি গৰমো নহয় ইমান বেছি ঠাণ্ডাও নহয়, তেনেহ'লে সেই টেম্পাৰেচাৰ আপোনাৰ শিশুটিৰ কাৰণে বেষ্ট হ'ব। তৃতীয়তে আপোনাৰ শিশুটিক গা ধোৱাৰ আগতে আপোনাৰ গা ধোৱাৰ সময়ত যি বস্তুৰ প্ৰয়োজন হয় সেইবোৰ আগতীয়াকৈ ব্যৱস্থা কৰি ৰাখিব। যেনেকৈ গা ধুওঁতে চাবোন লাগে, তাৰপিছত গামোচা লাগিব, পানী লাগিব, যিমানখিনি প্ৰয়োজনীয় পানী লাগিব, চৰিয়া এটা লাগিব বা আপোনাৰ যদি কোনোবা কেয়াৰটেকাৰ থাকে, হেল্পাৰ থাকে, সেইখিনি গোটেই ৰেডি হৈ থাকিব লাগিব। কাৰণ আপুনি এবাৰ পানী দিয়াৰ পিছত আপোনাৰ যদি গামোচাটো ৰেডি নাথাকে পিছত শিশুটিক মুচতে শিশুটিক ঠাণ্ডা লাগি যাব পাৰে। চ' এইটো সময়ত শিশুৰ ঠাণ্ডা লাগি যোৱাৰ চান্সেছটো বহুত বেছি, যাক আমি হাইপ'থাৰ্মিয়া বুলি কওঁ। ঠাণ্ডা লগাৰ চান্সেছটো বহুত বেছি, সেইকাৰণে আমি বহুত বেছি কেয়াৰফুল হ'ব লাগিব। 4 নম্বৰ কথা হ'ল শিশুটিৰ মুখমণ্ডল ধুওঁতে সদায় চাফা পানী ব্যৱহাৰ কৰিব আৰু তাতে চাবোন নলগাব। কাৰণ চাবোন লগালে কেতিয়াবা সেই চাবোন চকুত সোমাই যাব পাৰে। চকুত সোমাই গ'লে শিশুটিৰ চকু ৰঙা পৰিব পাৰে বা ইৰিটেশ্যন হ'ব পাৰে, শিশুটি কান্দিব পাৰে বা কেতিয়াবা ইনফেকশ্যনো হ'ব পাৰে। গা ধোৱাৰ সময়ত শিশুৰ চকুৰো আমি যত্ন ল'ব লাগে। শিশুৰ চকুৰ যত্ন আমি কেনেকৈ ল'ম? শিশুটিক আমি এটা চাফা কাপোৰেৰে শিশুৰ চকু দুটা মুচি দিব লাগিব। শিশুৰ চকু মুচোতে যিডোখৰ কাপোৰ ব্যৱহাৰ কৰিব সেইডোখৰ দুটা চকুৰ কাৰণে বেলেগ বেলেগ হ'ব লাগে। কাৰণ এটা কাপোৰেৰে যদি আমি দুটা চকু চাফা কৰোঁ তেনেহ'লে কি হ'ব, এটা চকুৰ ইনফেকশ্যন আন এটা চকুত যাব পাৰে। আৰু চকু চাফা কৰোঁতে আমি চকুটো নাকৰ পৰা আৰম্ভ কৰি বাহিৰ পিনে মুচি দিব লাগিব। চ' দুটা গা ধোৱাৰ সময়তে আমি পানীৰে কাপোৰ এটা তিয়াই পেলাই দুয়ো ছাইডতে প্ৰথমে নাকৰ পৰা বাহিৰ পিনে আকৌ বেলেগ এটা কাপোৰ লৈ পেলাই এইফালে বাহিৰ পিনে এনেদৰে মুচি দিব লাগিব। শিশুটিক গা ধোৱাৰ সময়ত এটা কথা লক্ষ্য ৰাখিব যে শিশুটিৰ মূৰটো বা চুলিখিনি আটাইতকৈ শেষত ধুব আৰু শিশুটিৰ মুখৰ পৰা আৰম্ভ কৰি গাটো প্ৰথমে ধুব, হাত ভৰিবিলাক প্ৰথমে ধুব। কাৰণ মূৰটো যদি আগত ধুৱে মূৰটো শুকাবলৈ সময় বেছি লাগে, আৰু মূৰটো যদি শুকাত সময় বেছি লাগে, সময়মতে নুশুকায়, তেনেহ'লে আকৌ শিশুটিক ঠাণ্ডা লাগি যাব পাৰে। গাটো আগত ধুৱাব লাগিব গোটেই গাটো, তাৰপিছত মূৰটো বা চুলিখিনি ধুব লাগিব আৰু মুচৰ সময়ত চুলিখিনি আগত মুচি পেলাই ড্ৰাই কৰি ল'ব লাগিব, তাৰপিছত গাটো মুচি ড্ৰাই কৰিব লাগিব। তেনেকুৱা কৰিলে কি হ'ব, আপোনাৰ শিশুক ঠাণ্ডা লগাৰ চান্সেছটো অকণমান কমি যাব। নৱজাতক শিশুক যেতিয়া আপুনি গা ধুৱাব এটা কথা বৰ মনোযোগ দিব লাগিব, সেইটো হ'ল যে শিশুৰ যিবোৰ স্কিন ফল্ড আছে, যেনেকৈ ধৰি লওক গলৰ এইখিনি জেগা, কাকতলিৰ এইখিনি জেগা, গ্ৰইনৰ জেগাখিনি, য'ত ঠাই আৰু পেটৰ মাজৰ জেগাখিনি থাকে, সেইবোৰ জেগাত কি হয় শিশুবিলাকৰ ৰঙা পৰি যায়। সেইবোৰ জেগা ঢাকি থাকে, স্কিন দুটা এনেকৈ ঢাকি থাকে, তাতে ৰেছ হোৱাৰ চান্স থাকে, তাতে কেতিয়াবা ৰঙা পৰি থাকে। চ' সেইখিনি জেগাত লেতেৰা জমা হৈ থাকে, সেইখিনি জেগা আমি ভালকৈ কেয়াৰ ল'ব লাগিব, সেইখিনি জেগা আমি ভালকৈ ধুই চাফা কৰিব লাগিব আৰু সেইখিনি জেগা সোনকালে শুকাব লাগিব। কাৰণ সেইখিনি জেগা যদি তিতি থাকে তেনেহ'লে আকৌ সেইখিনি জেগা ইনফেকশ্যন হ'ব পাৰে বা ৰেছ হ'ব পাৰে।
সো আমি সেইটো লক্ষ্য ৰাখিব লাগিব স্কিন ফলছৰ বিষয়ে। শিশুটিক যেতিয়া আমি গা ধুৱাওঁ তেতিয়া আমি শিশুটিৰ গোটেই গাটোত চাব লাগিব যে ক'ৰবাত কিবা ইনফেকশ্যন বা ক'ৰবাত কিবা প্ৰব্লেম হৈছে নেকি। ঠিক তেনেদৰে আমি নাভিটোও চাব লাগিব। আমি শিশুৰ নাভিটোত কিবা ইনফেকশ্যন হৈছে নেকি, চকুত কিবা ইনফেকশ্যন হৈছে নেকি, সেইবোৰ আমি গা ধোৱাৰ সময়তে চাব লাগিব। কাৰণ গোটেই দিনটোতো শিশুটি কাপোৰ পিন্ধি থাকে বা বেলেগ বেলেগ কামত আমি ব্যস্ত হওঁ। গতিকে শিশুৰ গা ধোৱাৰ সময়টো অতি গুৰুত্বপূৰ্ণ। এই সময়টোত শিশুটিক ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি চাব লাগিব ঘৰতে কিবা প্ৰব্লেম আছে নেকি, ক'ৰবাত কিবা হৈছে নেকি, ক'ৰবাত কিবা গোটা উঠিছে নেকি, কিবা আগৰ পৰা কিবা আছিলে নেকি, সেই আমি সদায় লক্ষ্য কৰিব লাগিব। কাৰণ তেতিয়া আমি আগতীয়াকৈ বস্তুবিলাক ধৰিব পাৰোঁ, তেনেহ'লে আমি চিকিৎসা কৰি পেলাই ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম। শিশুৰ বটমটো যেতিয়া আপুনি ধুব, ফ্ৰণ্টৰ পৰা পিছপিনে ধুব লাগিব। কাৰণ আপুনি যদি পিছপিনৰ পৰা আগপিনে ধুৱে তেনেহ'লে কি হ'ব, আপোনাৰ লেতেৰাখিনি আগপিনে আহি যাব আৰু ইনফেকশ্যন হ'ব পাৰে। গতিকে আপোনাৰ বটমটো ধুওঁতে সদায় ফ্ৰণ্টৰ পৰা বেক চাইডে ধুব লাগিব। আৰু শিশুক একদম নৱজাতক শিশুক গা ধোৱাৰ পিছতে বেছি পাউডাৰ সানিব নালাগে। কাৰণ পাউডাৰবিলাকৰ যিবোৰ পাৰ্টিকেল থাকে বহুত সৰু সৰু থাকে, সেইবোৰ শিশুৰ নাকেৰে সোমাই পেলাই শিশুটিক কষ্ট দিব পাৰে। গা ধোৱাৰ পিছত শিশুটিক ভালদৰে মুচিব লাগিব। যিটো শিশুটিক এটা ৰুমত ৰাখিব লাগিব য'ত কোনো ধৰণৰ ফেনৰ বতাহ বা বাহিৰা বতাহ নাই। শিশুটিক শুকান কৰি ৰাখিব লাগিব। শিশুটিক লগে লগে মাকৰ গাখীৰ খাব দিব লাগিব। শিশুটিক মাকৰ স্কিনৰ লগত টাচ কৰি ৰাখিব লাগিব। স্কিন টু স্কিন কণ্টেক্ট, গা মুচি দিব, কাপোৰ পিন্ধাই দিব আৰু লগে লগে ব্ৰেষ্ট ফিডিং আৰম্ভ কৰিব। ব্ৰেষ্ট ফিডিং কৰিলে শিশুটিৰ গাত যিটো হাইপ'থাৰ্মিয়া হোৱাৰ চান্স সেইটো কমি যায়। শিশুটি নিজৰ উষ্ণতাটো আকৌ গেইন কৰে। চ' এইখিনিয়ে গা ধুওঁতে এই গোটেইখিনি যদি মানি চলে, এই গোটেইখিনি নিয়ম যদি মানি চলে, আপোনাৰ নৱজাতক শিশুটিক গা ধুওঁতে একো ধৰণৰ প্ৰব্লেম নহ'ব বুলি মই ভাবোঁ। নৱজাতক শিশু এটা গা ধোৱা মাতৃৰ কাৰণে এটা বহুত পৰিশ্ৰমৰ কাম। গতিকে এইখিনি বস্তু যদি মাতৃয়ে আগতীয়াকৈ এই বস্তুটো প্লেন কৰিব পাৰে তেনেহ'লে শিশুটিক শুদ্ধ পদ্ধতিৰে গা ধুৱাব পাৰিব আৰু শিশুটিৰো স্বাস্থ্যৰ কাৰণে ই ভাল হ'ব। শিশুটিক ঠাণ্ডা পোৱাৰ পৰা বচাই ৰাখিব পাৰে। নৱজাতক শিশুক গা ধোৱাৰ এইখিনিয়ে কিছুমান নিয়মাৱলী আছিলে। ধন্যবাদ।